সকলোকে আমাৰ ফাইনেলি 1300 কিলোমিটাৰ যাত্ৰা সম্পন্ন কৰি ৰাম মন্দিৰ পালোহি। কিন্তু এটা কথা ভিডিঅ' আৰম্ভণিতে কৈ দিওঁ যে আপোনালোকক মই গোটেই ৰাম মন্দিৰটো মানে মেইন ৰাম মন্দিৰটো দেখাব নোৱাৰোঁ। মিছা আশ্বাস নিদিওঁ কাৰণ তাত মোবাইল সোমোৱা এলাও নাই। যদিও মই মেইন ৰাম মন্দিৰটো দেখাব নোৱাৰিলোঁ, ইয়াৰ যিটো আউটফিটটো হয়, কিন্তু মই বৰ্তমান আছোঁ গেটৰ সন্মুখত আৰু এইটো হৈছে গেটটো। আৰু ইয়াৰ যিটো এৰিয়া, সেই এৰিয়াটোত বিভিন্ন ধৰণৰ ভাল বস্তু আছে চাব লগা, আৰু সেই গোটেইবোৰ বস্তু আপোনালোকক মই ভালকৈ এটা দেখাইছোঁ। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপুনি ৰাম মন্দিৰৰ গেটৰ পৰা সোমাই আহিব তেতিয়া আচলতে এইবোৰ দেখা পাব। এনেকুৱাবোৰ আচলতে ইয়াতে গোটেইবোৰ বনাই থৈছে, প্ৰায় 60খনমান বনোৱা হৈ আছে। আৰু তাতে আচলতে গোটেই ৰামায়ণখন A to Z আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ৰামায়ণখন এনেকৈ বনাই পেলাই আচলতে গোটেইখন এক্সপ্লেইন কৰা হৈ আছে। তো সেইবোৰ গোটেইবোৰ দেখাব নোৱাৰোঁ, জাষ্ট মই আপোনালোক কথাটোহে কৈছোঁ। এনেকৈ বনাই পেলাই আচলতে প্ৰায় আগলৈও দেখা পাব। চাওক বনোৱা হৈ আছে, প্ৰায় 60খনমান বনোৱা হৈ আছে, আৰু এনেকৈ বনাই পেলাই তাতে আচলতে গোটেই ৰামায়ণখন তাতে এক্সপ্লেইন কৰা হৈ আছে। মেইন গেটৰ পৰা প্ৰায় 1 কিলোমিটাৰমান অহাৰ পিছত আপুনি পাব লতা মংগেশকাৰ চক। লতা মংগেশকাৰ চকৰ পৰা যদি আপুনি লেফ্ট ছাইডে যায় তেতিয়া হনুমানগুৰি আৰু ৰাম মন্দিৰ, যদি ৰাইট ছাইডে যায় তেতিয়া পাব নয়াঘাট। তো নয়াঘাট ক'ত আছে, হনুমানগুৰি ৰাম মন্দিৰ ক'ত আছে, সেইবিলাক কোৱাৰ আগতে প্ৰথমতে আপোনালোকক লতা মংগেশকাৰ চকটো দেখাই লওঁ, তাৰপিছত আপোনালোক নয়াঘাটত লৈ যাম। নয়াঘাটৰ পৰা আপোনালোকক হনুমানগুৰি লৈ যাম। তেনেহ'লে বলক এতিয়া চাওঁ লতা মংগেশকাৰ চক। আৰু মই এতিয়া আছোঁ লতা মংগেশকাৰ চকৰ কাষতে। এইটো হৈছে লতা মংগেশকাৰ চক। লতা মংগেশকাৰ চকৰ কাষত মানুহবিলাকৰ সমাগম দেখক, বহুত বেছি মানুহ। আচলতে ইয়াতে মানুহবোৰ ফটো উঠিবৰ কাৰণে ইমানবোৰ ভিৰ কৰি থাকে, আৰু এই কেমেৰামেনবিলাকে মাত্ৰ 5 টকা লয়। 5 টকাতে আপোনালোকক সুন্দৰ ফটো এখন উঠাই দিব। আৰু ইয়াৰ পৰা লতা মংগেশকাৰ চকৰ পৰা মই যে কৈছিলোঁ, লতা মংগেশকাৰ চকৰ পৰা যদি আপুনি আহি লেফ্ট ছাইডে যায়, লেফ্ট ছাইডে গ'লে পাব আপোনালোকে ৰাম মন্দিৰ আৰু হনুমানগুৰি। আৰু আপোনালোকে ৰাইট ছাইডে যদি যায় তেনেহ'লে পাব আপোনালোকে নয়াঘাট। লতা মংগেশকাৰ চকলৈ আমি উঠি যাব নোৱাৰোঁ, কিন্তু অকণমান আঁতৰলৈ গৈ যদি আমি জুম কৰি পেলাই এটা বস্তু চাওঁ তেনেহ'লে ইয়াতে দেখা পাব পৱন পুত্ৰ হনুমান। চাওক লতা মংগেশকাৰ চকৰ লগতে পৱন পুত্ৰ হনুমানৰ বৃহৎ আকাৰৰ মূৰ্তি বনাই থৈছে, কিন্তু আমি দূৰৰ পৰা জুম কৰি দেখাইছোঁ কাৰণে ইমান ডাঙৰ দেখুওৱা নাই। তো একবাৰ পৱন পুত্ৰ হনুমানৰ কাৰণে কমেণ্টত কিবা এটা লিখি দিব। লতা মংগেশকাৰ চকৰ পৰা আমি আপোনালোকক লৈ যাম নয়াঘাটলৈ। আৰু এইটোৱে হৈছিলে লতা মংগেশকাৰ চক। আপোনালোকক দেখাই আছে লতা মংগেশকাৰ চকৰ পৰা আপুনি অকণমান আগলৈ আহি যদি চাই তেনেহ'লে চাওক ইফালে কাৰ্চিন মৰা হৈ আছে নয়াঘাট। মানে নয়াঘাটলৈ আমি ইফালে হৈ যাব লাগিব। তেনেহ'লে এতিয়া পলম নকৰি আপোনালোকক লৈ যাওঁ নয়াঘাটলৈ। নয়াঘাটৰ ওপৰত মই আগলৈও ভিডিঅ' বনাইছোঁ, কিন্তু মই য'ত বৰ্তমান খাৰা হৈ আছোঁ ইয়াৰ পৰা আচলতে নয়াঘাটৰ ভিউটো অলপ ডিফাৰেণ্ট আহে। মই যদি ওপৰৰ পৰা মই আপোনালোকক দেখাই আছোঁ, ইয়াৰ পৰা আচলতে নয়াঘাটৰ ভিউটো অলপ ডিফাৰেণ্ট আহে। মোৰ কেমেৰাটো যদি ভাল হয় আপোনালোক পাৰফেক্ট দেখা পালে হয়। চাওক ইয়াত মানুহে ষ্টেণ্ড কৰি আছে আৰু ইফালে আছে মন্দিৰ। আৰু নয়াঘাটৰ এটা বিশেষত্ব আছে, আপুনি যদি এই নাওবিলাকত উঠি যদি আপোনালোকে একবাৰ যদি নয়াঘাটটোৰ কাষে ঘূৰে তেনেহ'লে ইয়াৰ ফিল্ডটো বৰ বেলেগ এটা আহে। আপোনাৰ কাশী বিশ্বনাথৰ নিচিনা একবাৰ এই নদীয়ে একবাৰ ঘূৰি চাব, আৰু ইয়াৰ কাষে চব এই মন্দিৰবোৰ দেখা পাব। আচলতে ইয়াৰ ভিউটো বহুত বেছি ভাল আহে, এটা বৰ বেলেগ ফিল আহে, কাৰণ নদীৰ কাষে আপুনি যাত্ৰা কৰিব আৰু চাইডে আপোনাৰ মন্দিৰবোৰ দেখা পাই গতিকে এটা বৰ বেলেগ ভিউ আহে। আৰু এই ব্ৰিজখনৰ পৰা যোনখন ব্ৰিজত মই খাৰা হৈ আছোঁ ইয়াৰ পৰা আচলতে নয়াঘাটৰ ফিল্ডটো বৰ ধুনীয়া। এইফালে চাব পাৰে বা ইফালেও চাব পাৰে। আপোনালোকে যদি নয়াঘাটত স্নান নকৰোঁ বুলি ভাবে তেনেহ'লে কোনো সমস্যা নাই, কাৰণ নয়াঘাটৰ ওচৰতে আছে ৰামপুৰী। শুনামতে এই ৰামপুৰীত বোলে ভগৱান ৰামচন্দ্ৰই স্নান কৰিছিলে, আৰু মই এতিয়া বৰ্তমান আছোঁ ৰামপুৰীত। আপোনালোকে নয়াঘাটত স্নান নকৰিলে ৰামপুৰীত আহি যাব পাৰে। ৰামপুৰীৰ দৃশ্যবোৰ আপোনালোকক দেখাই আছোঁ। আৰু ইফালে চাওক চবফালে মানুহ। ইফালে চব ৰামপুৰীত বৰ্তমান তেখেতলোকে স্নান কৰি আছে, আৰু আমি ৰামপুৰীত বৰ্তমানলৈ স্নান কৰা নাই। আমি চাগে কাইলৈ স্নান কৰিম ইয়াতে। যদি নয়াঘাটত স্নান নকৰে তেনেহ'লে চিধা আহি যাব ৰামপুৰীত একবাৰ স্নান কৰি ল'ব। আৰু ইয়াতে নয়াঘাটতকৈ ইয়াত ফিল্ডটো বেছি ভাল আহে। চাওক ইফালে আছে চব মন্দিৰ, আৰু মন্দিৰৰ কাষতে আছে নদী, আৰু এই নদীতে আপোনালোকে স্নান কৰিব পাৰিব। তো দুপৰীয়া সময়ত নয়া নদীত যেনেকৈ বহুত মানুহে স্নান কৰে, ঠিক তেনেদৰে ৰামপুৰীতো বহুত বেছি মানুহে স্নান কৰিবৰ কাৰণে ভিৰ কৰা দেখা যায়। আৰু ৰামপুৰীত আচলতে সেই নয়া নদীৰ ফিলিংছটো বেলেগ আৰু ৰামপুৰৰ ফিলিংছটো বেলেগ। ৰামপুৰত আপুনি ইয়াত স্নান কৰি পাৰিব, আৰু ঠিক গা ধোৱাৰ কাষতে লাগি আছে সেই মন্দিৰবোৰ। অযোধ্যাখন আপোনালোকে জানে, অযোধ্যা নগৰীখন হৈছে
মন্দিৰেৰে ভৰপূৰ আপুনি যেনি সোমাই তেনি আপুনি মন্দিৰবোৰ দেখা পাব আৰু ইয়াতে আপুনি স্নান কৰিব আৰু ইয়াতে আপুনি চাওক যেনি চাই তেনি খালি মন্দিৰ 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 সকলোৰে মন্দিৰ আৰু এইবিলাকৰ ফিলিংছবিলাক লৈ এইবিলাকৰ অনুভূতিবিলাক লৈ আপোনালোকে ইয়াত স্নান কৰিব আৰু সেই স্নান কৰাটো তেনেকৈ মন্দিৰৰ কাষত এনেকৈ স্নান কৰাটো চাগে ইয়াৰ মজাটো এটা বৰ বিশেষেই তো গতিকে এই মজাবোৰ ল'বলৈ কেতিয়াবা ৰাম মন্দিৰ আহিব আৰু ৰাম মন্দিৰত এক্সপ্লেইন কৰিবলগীয়া বহুত বেছি আছে কিন্তু ইমানবোৰ নকৰোঁ মই মাত্ৰ 2টা ভিডিঅ' বনাম অলপ জেগা আপোনালোকক দেখাম কাৰণ আপোনালোকে যেতিয়া আহিব আপোনালোকেও ইয়াৰ হিষ্ট্ৰীবিলাক অলপ খুচৰিব চেষ্টা কৰিলে আপোনালোকৰ বেছি মজা আহিব তো মই যদি সকলোবোৰ কৈ দিওঁ তেনেহ'লে আপোনালোকে আহি সেই মজাটো নাপাব গতিকে আপোনালোকেও আহিব অলপ ইয়াৰ বিষয়ে নিজেও জানিবলৈ চেষ্টা কৰিব